হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আজি বহুত দূৰলৈ বুলি ওলাইছোঁ, যাবলৈ বুলি। মানে একেবাৰে অসম এৰিয়ে যাবলৈ ওলালোঁ। কিয় ওলাইছোঁ, কি কথা গোটেইখিনি ক'ম বাৰু। ভিডিঅ'টো চাই থাকক। আৰু আমি আহি পালোঁ এতিয়া এয়াৰপৰ্ট। আৰু মোৰ লগত মোৰ দাদা আৰু মই যাই আছোঁ। মাহঁতক এৰি থৈ আহিছোঁ। বেয়া লাগিছে অলপ চলপ, কিন্তু উপায়টো নাই, যাব লাগিব। সেইখিনি ইম'শ্যন নিজকে কণ্ট্ৰল কৰি পিনি আগবাঢ়ি যাব লাগিব। সেইটোৱে কৰিছোঁ। আৰু এতিয়া আমি গোটেই লাইন চাইন কৰি মেলি আজৰি হ'লোঁ। আমাৰ বৰ্ডিং পাছো আমি পাই গ'লোঁ। বৰ্ডিং পাছত অকণমান দেখিছে যদি গম পাইছে, মই যাই আছোঁ জয়পুৰ, ৰাজস্থান জয়পুৰ। আৰু এই জাৰ্ণিটো মোৰ কাৰণে বহুত নতুন জাৰ্ণি আছিলে। আৰু যিহেতু মা পাপাহঁতক এৰি থৈ আহিছোঁ, মনটো বহুত বেয়া লাগি আছে। আৰু তাৰ কাৰণে দাদাই মোক অকণমান এণ্টাৰটেইনমেণ্টো কৰি আছে, যাতে মন চন বেয়া নকৰোঁ বুলি তেনেকৈ। আৰু এই পইণ্টটোৰ পৰা গোটেই এয়াৰপৰ্টটো ইমান ধুনীয়া দেখি আছিলে, ভাবিলোঁ মই আপোনালোককো দেখাওঁ বুলি। ইফালে আপোনালোকক মই এয়াৰপৰ্টটো দেখাই থাকোঁতে আমাৰ এনাউন্সমেণ্ট আৰম্ভ হৈ গ'ল। আৰু বহুত অপেক্ষাৰ অন্তত এই সময়খিনি আহি পৰিছে। আই এম ভেৰি এক্সাইটেড ফৰ ডেট। আৰু এই সময়খিনি মই যিমান পাৰোঁ সিমান কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে এটা মেমৰি হিচাপে ৰৈ যায়। আৰু যিমান যি হওক, য'তেই যি নহওক, দাদা আৰু মই য'তে আছোঁ তাতে কিবা অকণমান যদি আমি ফাল্টুমি নকৰোঁ, আমাৰ মানে শান্তিয়ে নালাগে। তাৰপিছতে আমি বহি ল'লোঁ ফ্লাইটত। আৰু ওপৰৰ পৰা যে ইমান বেছি ধুনীয়া লাগে, মই মানে আজি দেখি আচৰিত আৰু চায়ে থাকিলোঁ। তাৰপিছতে আমি আহি পালোঁ জয়পুৰ, বিৰাট বেছি এক্সাইটেড। জয়পুৰ আহিতো মই বিৰাট বেছি এক্সাইটেড হৈয়ে আছোঁ। আৰু এতিয়া মোৰ অলপ ভয়ো লাগিছে, কাৰণ মোৰ লাইফৰ এটা জাৰ্ণি এটা ষ্টাৰ্ট হ'বলৈ গৈ আছে। বাৰু লেটছ চি কি হয়, দেখা যাব আৰু। তাৰপিছত আমি গোটেই এতিয়া বাছত আহিছোঁ, ইফালে ফ্লাইটত আৰু এইখিনি বাছত। ৱাও, হোৱাট এ কম্বিনেশ্যন। বাৰু সেইবিলাক এৰিলোঁ। এতিয়া আমি বঢ়িয়াকৈ লাগেজ চাগেজ লৈ মেলি হোটেল যাওঁগৈ। আৰু জয়পুৰৰ যিটো এয়াৰপৰ্ট হয়, সেইটো কিন্তু আমাৰ গুৱাহাটী এয়াৰপৰ্টতকৈ কম ধুনীয়া। মোৰ বেছি ধুনীয়া নালাগিলে আৰু। এতিয়া লাগেজ চাগেজ লৈ পিনে বাহিৰত আহি গ'লোঁ। আৰু চাবচোন দেই, ছানছেটটো ইমান ধুনীয়া লাগিছিলে নহয়। আমি চাগে 5:30 মানত পাইছিলোঁ আৰু। তাৰপিছত আমি অটো ধৰি আমি এতিয়া যাই আছোঁ হোটেললৈ বুলি। আৰু এইবিলাক ষ্ট্ৰাকচাৰ দেখিলে গমেই পাই যায় যে আমি এতিয়া ৰাজস্থানত আছোঁ, জয়পুৰত আছোঁ। এইখনে আমাৰ হোটেল আছিলে, হোটেল পিংক পেলেচ, বিৰাট ধুনীয়া আছিলে। তাৰপিছত আমি ডিনাৰ কৰি মেলি হোটেলত আহিলোঁ। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই।